নমস্কাৰ। কবিতাৰ শিৰোনাম ওম শান্তি। তাক কিমান মৰম, আশা আৰু আৱেগ বুকুত লৈ ডাঙৰ কৰা হয় আৰু ডাঙৰ হোৱাৰ পিছত তাক কেইটামান টকাৰ বিনিময়ত আনৰ হাতত গতাই দিয়া যায়। বিশ্বাস বা অন্ধবিশ্বাসৰ বলি হয়। কিয় বাৰু? কাৰোবাৰ শান্তিৰ বাবে কাৰোবাৰ মৃত্যু জৰুৰী। এবাৰলৈ ভাবি চাওঁনে? মৃত্যু সকলোৰে বাবে সমান। যেনেদৰে তেজৰ ৰং সকলোৰে বাবেই একে, তেনেহ'লে দুখ যন্ত্ৰণা সকলোৰে বাবেই একে। মাথো আমি জানো, আমাৰ দেহত সামান্য আচোৰ লাগিলে আমি সহ্য কৰিব নোৱাৰোঁ। অথচ কথা ক'ব নোৱাৰা জীৱটো কিমান কষ্ট পায় আমি নেভাবোঁ। আমিতো এনেকৈও ভাবিব পাৰোঁ, তেজৰ বাবেই তেজ নলওঁ বা নিদিওঁ, সুখৰ বাবেই দুখ নিদিওঁ, ধৰ্মৰ বাবেই অধৰ্মৰ আশ্ৰয় নলওঁ। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ।